গোদাবৰী প্ৰাথমিক শাখাৰ উদযাপন কৰা 7 দিনা ভাগৱত পাঠৰ আজি 7ম দিন অৰ্থাৎ শেষ দিন। আজিৰ কাৰ্যসূচী হৈছে ভাগৱত পাঠ। সকলো ভাৱ বান্ধৱ আই মাতৃসকলক নামঘৰত আহিবলৈ অনুৰোধ জনোৱা হ'ল। মানে চালি পৰা কিবা এটা পাত্ৰ আছিল হয়তো নাজানো তাতে পৰিল পানী টক টক শব্দ কিন্তু দেখা না শব্দটো শুনিছো আমি গম পাওঁ নিশ্চয় এতে কোনোবা কিবা এটা বাচন আছে তাতে পানীটো পৰি আহিব শব্দ আছে ব্ৰহ্মাৰ লগে লগে অনুভৱ হ'ল মানে কিন্তু কিহৰ শব্দ এই টক টক শব্দটো একো শব্দ নাই বৰষুণ নাই হেৰি নাই বাচন নাই একো নাই পাত্ৰ ক'ৰ পৰা আহিল তেওঁ মানে ভাবিবলৈ ল'লে আৰু তেওঁ তেতিয়া গাটো অকণমান শিয়ৰি উঠিল তেওঁ অলপ আনন্দিত হৈছে নিশ্চয় কিবা এটা মই অনুসন্ধান নিশ্চয় পাম এটা শব্দ যাতে মই শুনিছোঁ ইয়াৰ অন্তৰালত কিবা নহয় কিবা নিশ্চয় আছে এই বুলি তেওঁ ভাবি ল'লে सब्जी लगभग ऊपर दिए सर हाँ पीछा दाली पनीर दाली